এটা ডাঙৰ এটা প্ৰজেক্ট লৈ আছে আৰু সেই প্ৰজেক্টটো অনুসৰি ইয়াতে আপোনাৰ এটা ডাঙৰ এটা হ'ব অপেন অডিটৰিয়াম এটা হ'ব, হস্পিটেল হ'ব, যোগাশ্ৰম হ'ব। বৃদ্ধ লোকে যাতে বিনামূলীয়াকৈ চিকিৎসা সেৱাটো পায় তাৰ কাৰণে আমাৰ এই আশে পাশে এখন হস্পিটেল এখন হ'ব। তাৰ কাৰণে গোটেই প্ৰজেক্ট তেখেতে অলৰেডি তেখেতৰ কামত কৃতকাৰ্যতা হওক আৰু আমি আশা ৰাখোঁ তেখেতে কমল দাস মাইনু দাস ৰীতা দাস নিপেন দাস নাম মাতিব গিৰিবালা দাস ভাৰতী ৰয় জবিতা দে বাইদেউ নাম মাতিব নাম মাতিলে আহি যাব। যথেষ্ট মানে ভাল অনুভৱ কৰিছোঁ, যিহেতু এটা যিখিনি আমাৰ নিডি মানুহ আছে এই অঞ্চলৰ, ভাৰত সেৱাশ্ৰম সংঘৰ পৰা খুব এটা নবল কজত এটা কাম কৰি আছে। তেওঁলোকৰ মই এতিয়া গম পালোঁ যে তেওঁলোকৰ ইতিমধ্যে এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠানটোৰ 100 বছৰ সম্পূৰ্ণ হৈছে যোৱা 2017 চনত। গতিকে তেওঁলোকৰ যিখিনি উদ্দেশ্য সেইখিনি যথেষ্ট মহান উদ্দেশ্যত কাম কৰি গৈ আছে আৰু এই অঞ্চলৰ যিখিনি আমাৰ নিডি ব্যক্তিসকল আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক অন্ন বস্ত্ৰ আদি প্ৰদান কৰি তেওঁলোকে যথেষ্ট মহান কাম কৰি গৈ আছে আৰু তেওঁলোকৰ আগলৈও যথেষ্টখিনি তেওঁলোকৰ কাম কৰিবলগীয়া আছে। তেওঁলোকে কৈছে বিভিন্ন চিকিৎসা ক্ষেত্ৰত বা ইয়াৰ লোকেল মানুহৰ ইনভলভমেণ্টৰ জৰিয়তে এই আশ্ৰমক কিছু অলপ বহলকৈ কিছুমান কাম কৰিব বুলি বা যোগা চেণ্টাৰ প্ৰতিষ্ঠান কিছুমান ইয়াতে স্থাপন কৰিব বুলি অলৰেডি তেওঁলোকে কথা কৈছে। গতিকে এইটো খুব ভাল উদ্দেশ্য আৰু নিজকে আজি যিহেতু অলপ আজৰি পৰত আহি এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'ব পৰা নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ।